হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ'। সেইটো হৈছে জ'ল' চিপছ চেলেঞ্জ। এইখনে নুকুৱে নহয়, নুপুৰে হয় নাভাঙিব, এখনেই আছে। ইয়াত মানে কি হ'ল, এনি লাষ্ট ৱৰ্ড তুই এইটো খোৱাৰ পিছত পঢ়া নহ'ব, তই যি লিখিব আছে চেলেঞ্জ। মোক ফটো এটা মাৰচোন, এনেই ফটো এটা মাৰচোন, গম নাপাই নহয়। জাষ্ট ৱেট। এনি লাষ্ট ৱৰ্ড এনেই ফটো এটা মাৰচোন। ভিডিঅ' কৰি আছোঁ, গোটেইখন আহি কিনে এনে ফটো মাৰ। Can you handle this? ফুৰিবটোৱে ডেঞ্জাৰ। উলিয়াই লওকচোন, চিটখন উলিয়াই লওক। নুচো দেই। এই এইটোৱে হ'ব, এইটোৱে হ'ব। কি ভয়ানক গোন্ধ, ৰাম ৰাম। দুই মিনিট ৰখা এইডোখৰ খাওঁ, অকল এইডোখৰ খাওঁ, এইডোখৰ খাওঁ। 2 মিনিট ৰখা চুবাই থাকক, চুবাও হ'ব, চুবাও গোটেইটো। 2 মিনিট একো নাই, ৰখিব চেলেঞ্জ। মই ভিডিঅ' কাৰণে ৰখি থাকিব নোৱাৰি। বাবু আনচোন কিবা দান, মৌচুম দানচোন চামুচ এখন। গোটেইটো পাৰিবনে? একো নাই, লাহে লাহে অলপ একো নাই, কওকচোন। আৰু খাবনে এডোখৰ? খাব ৰ'ব, লাহে লাহে খাব। এক পিচ খোৱা আৰু অলপ ভাঙি খোৱা। আপোনাকতো সৰু দিলোঁ মই, বিট দিয়া। একেবাৰে মৰিব নালাগে, অলপ অলপকৈ মৰা। অকণমান এতিয়া নাখায় ৰ। বহাই খোৱা। মৌ আহি গৈছে, ইয়াতে জিলেপি আছে ইয়াতে। এডোখৰ খাই যাওঁ বুজিলা। নাই মই একো নোখোৱাকে আছো আকৌ এতিয়াও। বস্তু এনেই আমি বস্তু এটা মৰমত খাবলৈ আহক বহিব। পাবি না খাবা কওঁ। জ'ল' চিপছ জিলেপি আছে আৰু এনে অলপ চিপছ আছে। জিলেপি আছে আৰু মৌ আছে, চব ৰেডি কৰি দিছোঁ। অলপ ৰজনীগন্ধা খাই মুখখন ধুই আহক আকৌ। মুখন দিয়া যাওক। খাব নেকি আপুনি চিপছটো? চিপ যে নাখায় এইটো, এই আমাৰ কি চিপছ এইটো? বিংগ যে থাকে। চুবাওক মুখত, গিলিব নাই দিব দিয়া নাই নহয়, চুবা চিপছ এইটো, আলু চিপছে হ'ল। খা। একো নাখাবি এতিয়া, আছে চব, জিলেপি আছে, মৌ আছে, যি বেলেগে চামুচ দিয়া। আৰু পিছ মই আৰু পিছ খাই লওঁ আৰু নাখাওঁ মানে।
বাবু মানুহ পানী চানী বেছি খাব লাগিব পানী খাব নহয় মই পানী খোৱা নাই দৰটো আছে নে এই যে অকমান দিও খাই দিও হাতখন ধুই দিও হাতখন ধুই দিও তাতে ৰসটো দেখা না নাখাওঁ 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 মইতো নাখাওঁৱেই মই আগতে কৈছোঁ তাই দিয়া দিয়া কিবা এটা দিয়া মিঠা নিজে খেলা চাব যি খাই দিয়া জিলেপি দিয়ে দিয়া টেষ্টি লাগিছে যোৱা মানে নিজে মোক Any last word? বহুত জ্বলা এতিয়া একো নাই এতিয়া মোৰ পেটত বিষাইছে মই এখন খাব নোৱাৰে মানুহটো মই ইমান দখমানে খাইছোঁ কৈ দিয়ক any last নকওঁ word? একো নকওঁ এইটো পৰাপক্ষত নোখোৱাই ভাল যিসকলে জ্বলা বস্তু খাব নোৱাৰে অথবা জলকীয়া খাব নোৱাৰে তেখেতলোকে এই চিপছটো ট্ৰাই নকৰাই ঠিক আছে কাৰণ এইটো বহুত ডেঞ্জাৰ চিপ হয়